हेलो गाइस तो पुनः स्वागत আমার অন্য চ্যানেল আপনাদের কাছে আছে যদি সাবস্ক্রাইব করেন চ্যানেলটো সাবস্ক্রাইব করবা আর লগতে লাইক এটা করবা কমেন্টটা ভালকে জনাই দিবা যে বেয়া হৈছে না ভালো হলে কমেন্ট করে জনাই দিবা বেয়া হলে কমেন্ট করে দিবা আর লগতে এটা শেয়ার করে দিবা তো গতিকে এটা ব্লগ ভিডিওটো দেৰি নকৰি এটা ভিডিওটো আৰম্ভ কৰবা দেখুন বলতে আমি বেলেগ কাৰো বিষয়ে কথা নাপাতো আজি কথা পাতিম আজি আমি মুকেশ আম্বানীৰ ককাই নহয় ককাই তো মুকেশ আম্বানী যদি ইমান ধনী মুকেশ আম্বানী ককাই কিমান ধনী হ'ব তো আপোনালোকে ভাবিছে যদি আপোনালোকে যদি মুকেশ আম্বানীৰ যদি ককাইকৰ বিষয়ে যদি নাজানে তো এই ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব তো গতিকে যদি জানিব ইচ্ছা আছে বা যদি আপোনালোকে যদি কোনো দিনা যদি শুনা নাই তো এই ভিডিঅ'টো শুনি পাব তো গতিকে এই ভিডিঅ'টো যোগদান কৰক আৰু শেষলৈকে চাব গতিকে তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি ফটোকেইখন মানে দেখা দিবলৈ বিচাৰিছোঁ চিনাকি কৰি দিবলৈ বিচাৰিছোঁ এইজন হৈছে মুকেশ আম্বানী আৰু এইজন হৈছে মুকেশ আম্বানীৰ ককাই তো ভিডিঅ'টো বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ थारा भाई जोगिंदर অকাত আছে কাৰণে আছা বিভিন্ন ৰকমৰ খাইছো নীলাজি হত তই ধাৰা খাইছিলো নেকি তই কোনটো জন্মত ধাৰা খাইছিলো সেইটো মোক কচোন আগতে আপুনি ইমান কেলে খং কৰিছে আপুনি অকাতৰ কথা কেলে কৈছে নহলে আপোনাক ৰাইজে বহুত মানে আপোনাক লগ ধৰিবলৈ আহিছে তো আপুনি যদি এনেকৈ কৰে এটা ৰাইজে মানে আপোনাক কেনেকৈ ভাল পাব কেনেকৈ আপোনাক বহুতে চাব ইচ্ছা কৰিছে বা বহুতে নাই দেখা তো আপোনাক মুকেশ আম্বানী ককাই বুলি আহিছে মানে বহুত মনত এটা হেৰি লৈ কিনে আহিছে তো আপুনি যদি অকাতৰ কথা যদি তেনেকৈ যদি কৈ দিয়ে তো আপোনালোকে যদি কি হ'ব তো আপুনি 10খন পাপৰ লৈ কিনে যে আপুনি ইমান অকাতৰ কথা কৈছে নাপায় ককা ইমান তেনেকৈ নাপায় নহ'লে আপোনাক ৰাইজে একদম দিব ধৰি কিনে এই ভঙা পিছত বাঁহৰ বেৰখন দেখি হাঁহিব নাহিবি তই অকাত নাই সেইটো সমানো এই ককা আপোনাৰ যে পিছফালে যে বেৰাখন যে আছে তো আপোনাক মানে কি মুকেশ আম্বানীৰ দেউতাকে কি আপোনাক কি মানে বেৰাখন লোৱাখন মানে কি হেৰি কৰি দিয়া নাই নেকি তো আপোনাক পকা কৰি দিয়া নাই নেকি আপোনাক কি বহুত দুখ ৰাখিছে নেকি তো তাৰ বিষয়ে আপুনি অলপ কওক ৰাইজক আপুনি অলপ খুলি মেলি কওক এই বাঁহৰ বেৰত থকাৰ মজাই বেলেগ নাই ককা আমি এনেকুৱা বেৰা নাথাকোঁ আমি ডাইৰেক্ট মানে খোলাম থাকোঁ আপোনাৰ নিচিনাকৈ আপোনাৰ তেনেকুৱা বেৰাত আমি মজা নলওঁ বাৰু আমি ডাইৰেক্ট মানে খোলামকৈ লওঁ ককা মানুহ এই বাঁহৰ বেৰত থকাৰ মজাই বেলেগ নাই ককা কিন্তু আপুনি একদম সঁচা কথা ক'ব আপোনাক মুকেশ আম্বানীৰ দেউতাকে মানে কি হ'ল আপুনি নিজৰ ইচ্ছামতে নে কি না আপুনি এনেই মানে না আপোনাক বনাই দিয়ে নাই না আপুনি লাজ পাব বুলি আপুনি কৈ দিছে নেকি তো আমি কথাটো আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ বেয়া পাই যাব কোৱাৰ কাৰণে ইমান নেগেটিভ কি কৰিছিলো কি প্ৰব্লেমটো কি আপুনি আৰু ক'লে কওক নক'লে না মোৰ কি ঘেণ্টা যায় এই বাঁহৰ বেৰত থাকিব পাৰোঁ কিন্তু তহঁততকৈ অকাত বেছি বুলি মই কৈ দিলোঁ উল্টা নাই ককা আপুনি এনেই ইমান কেলে খং কৰিছে ইমান খং নকৰিব ক'লে কওক নক'লে নাই মোৰ কি ঘেণ্টা আছে আপুনি নক'লে হ'ল আপুনি ৰাইজে মানে শুনিবলৈ বিচাৰিছে তাৰ কাৰণে মই সুধিছিলোঁ আপোনাক তো আপুনি ক'লে কওক নক'লে নাই মোৰ কি ঘেণ্টা যায় আচলতে মই তহঁতৰ ভণ্টি বা বাইদেউক যোগাইছিলোঁ নেকি নাই ককাতে আপুনি কি এতিয়াও কি মানে এই বয়সতো আপুনি কি মানে কাৰোবাৰ বেলেগৰ মানে বাই ভনী কি জোকাই ফুৰে নেকি তো কথাটো সঁচা নেকি মানে ৰাইজে মানে বহুতো মোৰ কাণত পৰিছে তাৰমানে তো আপুনি কি বাই ভনীবিলাকক জোকাই ফুৰে নেকি তো মানে খং নকৰি কৈ দিলে হ'ল আপুনিতো নাতি পুতি দেখা পালে তো আপুনি এইবিলাক স্বভাৱ কৰি থাকিলেতো ভাল নহয় ন তো আপোনাকতো গালি পাৰিবই ন তো এইবিলাক কৰিলেতো নহ'ব ন তো ৰাইজৰ সমাজৰ কথা আছে ন মোক কি কোনটো এংগলৰ পৰা বাবাজী যেন লাগিছে কচোন তই তো নহয় ককা তো আপোনাক বাবাজীৰ নিচিনা নালাগে আপোনাক কি লাগে জানো না এটা ফবলা চাকৰি দৰে মই আপোনাক এটা কথা কওঁ তো আপোনাৰ ইণ্টাৰভিউটো সকলোৱে মানে ভাল পোৱা নাই মানে মনত নাই অহা তাৰমানে মানে মনত নাই লগা তাৰমানে তো সেইকাৰণে সকলোৱে সেইকাৰণে সকলোৱে গুচি গৈছে তো আমি কি আৰু আপোনাক কি ভাল কৰা এখানটা ইণ্টাৰভিউ লওঁ তো আমিও যাওঁ আৰু আহিলা বন্ধুসকল তো মোৰ আজি এই ফাক ভিডিঅ'টো কেনেকুৱা লাগে চৰি হেল্ল' গাইজ তো আজি মোৰ এই ফানি ভিডিঅ'টো কেনেকুৱা লাগিছে তো কমেণ্ট কৰি জনাবা ঠিক আছে যদি ভাল লাগিছে লাইক কৰিবা আৰু শ্বেয়াৰ কৰাৰ লগতে কমেণ্ট এটা জনাই দিবা যে কেনেকুৱা হৈছে তো গতিকে আজি ইমানতেই তো অসমৰ ডেকা যাতে ইমান গাত পাতি নলয় কাৰণটো মই ভালকেই দিলোঁ আজি